দিনত যা সব মানে আমি পুরা আড্ডা কৰি আছো আৰু বহি আছো কি খাইছো সবে কোৱা বাপৰে মৰম সবে কোৱা কি খাইছা কোৱা কোৱা বম্পি এ আমি একদম মানে ইমান মানে কি হৈছে মানে বহুত দিনৰ মূৰত গাঁও আহিছো যে ইমান ভাল লাগিছে থাকি কেনে এতিয়া টেঙা আঞ্জা বহাই আহিছো ইয়াতে আৰু বেলেগ কাম নাই যে আগপিনে আহি বহি আছো গোটেইবোৰে আড্ডা মাৰি আছো মাছ টেঙা আজি নেমু টেঙাৰে মাছ বনাইছো দেখুৱাম যে মই কেনেকে আৰু আজি স্পেচিয়েলি কি হৈ আছে গম পাইছে ইয়াতে মমাৰা পুখুৰীটো আছেতো ইয়াতে মমাৰা পুখুৰীতে হৈছে ন মমাৰা পুখুৰীতে ইয়াতে মমাৰা পুখুৰীটো আছে যে পুৰা কিমান মানুহ আহিছে বৰশী বাবৰ কাৰণে আৰু আজি বৰফ খাম ৰ'ব ইমান দিনৰ মূৰত খাম মানে আগতে মানে খাইছিলোঁ এইকেইদিন খোৱা নাই স্কুলত যাওঁতে মানে 1 টকাত আমি 2 টকাত আমি কিমান যে বৰফ খাইছিলোঁ তুমি খাইছিলা না কিবা ক'বা আকৌ আহা আচোন কিবা ক'বা হেই এই বহুত চেনেলটো সাবস্ক্ৰাইব হা খাম আহা বৰফ খাম হা পূজা হা আমি এতিয়া বৰফ খাম কোনে কোনে বৰফ খাবা মামু 1 ছেকেণ্ড ইয়াক লোৱাচোন আমি বৰফ লৈ আহোঁ বাবুক লোৱা 1 ছেকেণ্ড আমি বৰফ লৈ আহোঁ এই চেনেলত ভিডিঅ' হৈ আছে নাপায় বেয়া বুলি ক'ব যে লোৱা আহি আছোঁ ৰ'বা তাই ল'ব হা তাই ল'ম দে এতিয়া বৰফ খাব গৈ আছোঁ আমি দেউতা কোৱা নাই বুলি দেউতা পম্পি ক'ত আহা লৈ আহা এইখিনিত আহা তাৰ বেছি ঠিক আছে টেষ্টি খাম আমি এতিয়া আজি আমি ক'ত যাম আজি মানে আমি বিশালত যাম সেইকাৰণে ফটাফট টেঙা আঞ্জাখন বহাই লৈছোঁ ইহঁতক খুৱাই মেলি আজি আমি ওলাই যাম গোটেইকেইজনী যা ননদ মই সাতটা কেনেকৈ হ'ল এই আমি অলপ ওলাই আহোঁ ফুৰি আহোঁ ওলাই যা গ্লাছ খাম উঠাই দিয়ে গ্লাছ ¿Qué? Es libre. ¿Y ese? ¿Cumple no le decía que পিছপিনে নাযায় দিয়া আগপিনে পৰি আছে আমি ভিডিঅ'টো এনে কৰিছোঁ পিছত মই এডিটিং কৰি দিম হাই কৰি দিয়া যাব ওলাইছোঁ আমাৰ মহাপুৰুষ কেইটাগিৰি চবতকৈ বেছি হেপী আৰু এটা ক'তনো ছাৰ অঁ ছাৰ আপুনি চাই দিয়কচোন এবাৰ অঁ ছাৰে জোতা পিন্ধা নাই নেকি আজি মই হিৰোৰ জোতা পিন্ধি দিছোঁ এইযোৰ অন্নপ্ৰসন্নতে আনি দিছিল দাদাৰে অলপ ডাঙৰ হৈছিলে কিন্তু পিন্ধোৱা নাছিল ই আমাৰ বিৰাট ভাল পায় ক'ৰবাত কিবা চাই ঐ খেলা কোনবা মানে দে এই জাষ্ট বিশালৰ ভিতৰত সোমালোঁ
আৰু চাইছোঁ কোনপিনে কি আছে কাৰণ এইপিনে মই বাবুক লৈ আছোঁ, এইপিনে মই কেমেৰাও লৈ আছোঁ, দুটা বস্তুৱে লৈ আছোঁ আৰু এইপিনে বস্তুও বিচাৰিব লাগিব। তেনেকেই বস্তুও চাই আছোঁ আৰু ক'ত কি আছে পটককৈতো বিচাৰি পোৱা সম্ভৱ নহয় কাৰণ লগত যেতিয়া বেবী থাকে আৰু বহুত দিগদাৰ হয়। তথাপিও যিমান দূৰ পাৰোঁ চেষ্টা কৰি আছোঁ বস্তুবিলাক বিচাৰিব কাৰণ এনেকৈতো সদায় ওলাই অহা সম্ভৱ নহয়। যিহেতু আজি ওলাই আহিছোঁ আৰু অলপ বিচৰাটো মানে ভাল লাগে আৰু অলপ কি কি ইচ্ছাৰ বস্তু বিচাৰোঁ আৰু সেয়াই। এয়া আমি ওলাই আহিলোঁ, ওলাই আহি গাড়ীৰ ভিতৰত বহিছোঁ। এইপিনে প্ৰিন্স পূৰা একেবাৰে ওলাই আহি খুব সি মানে ফূৰ্তিত আছে। দেখিছেনে কি লাগিছেনে ইমান উৎপাত হৈছে নহয় তাৰ। কিন্তু চবতকৈ দুখ লগা কথাটো হ'ল আমি কি কি কিনিম ভাবিছিলোঁ মানে আমাৰ আহি পাওঁতো বহুত দেৰি হৈ গ'ল যে আৰু এইপিনে ঘৰত ভাত চাত বনাই কেনেও আহিছোঁ গোটেই চাফ চিকুণ কৰি, সেইকাৰণে আহি পাওঁতো আমাৰ দেৰি হ'ল। ইপিনে লকডাউনো চলি আছিল মানে আপোনাৰ 5টা বজাৰ পিছত আৰু দোকানবোৰ বন্ধ, সেইকাৰণে আৰু নহ'ল আৰু একো বহুত বেছি দোকান বন্ধ হৈ গ'ল। বন্ধ হওঁ হওঁ অৱস্থা আৰু সেইকাৰণে আমিও ওলাই আহিবলগীয়া বাধ্য হ'লোঁ আৰু উপায় নাই। আৰু বহুত বস্তু থাকি গ'ল কিনিবলৈ, মানে মনটো খুব দুখ লাগি আছে কাৰণ বহুত কিবা কিবি ভাবিছিলোঁ কিনিম বুলি আৰু যিহেতু বহুত দিন ওলাই অহা নাই আমি সেইকাৰণে ভাবিলোঁ কিবা কিবি কিনিব লগা আছে কিন্তু নহ'ল আৰু আছেই নহয় ভবাৰ কথা নহয়, সিদ্ধি বাটত আছে কণা বিধি তেনেকুৱাই। বাৰু চেষ্টা কৰিম আৰু এদিন আহিবলৈ, আজিতো বিশেষ নহ'ল আৰু সেয়াই। হেল্ল', আমি আহি পালোঁ বজাৰৰ পৰা এতিয়া চাহ তাহ খাওঁ আৰু গোটেইবিলাকে একদম কিবা টায়াৰ্ড হৈ গৈছোঁ মানে কি হ'ল বহুত দিন এনেকৈ ল'ৰাটোক লৈ কেনে যোৱাও নাছিলোঁ আৰু দাঙি দাঙি শ্বপিং কৰা সহজো নহয়। মোৰ যা মানে পম্পিম যা মানে এনেকুৱা আৰু তাইৰ আৰু মোৰ অৱস্থা একদমেই বেয়া মানে আজি একো যি লগা আছিলে আমি একোৱে কিনা নহ'ল, মনটো নেও নহ'ল। চাওকচোন চাই দিয়া এবাৰ, হেল্ল' চাই দিয়া, হাই কৰি দিয়া। বহি আছোঁ আৰু চাহ খাম। মা হাৰি দিয়কচোন এবাৰ। বাবু হাৰি দিয়ে, চাহ খাইছানে তুমি কোৱা? অঁ খোৱা আকৌ নাকত নেদেই। এই আৰু চাহখিনি খাই লওঁ আমি এতিয়া। এয়া দেখিছে ৰাতিখনো কাইৰবৰ উৎপাত, পূৰা লাইট লৈ লৈ সি খেলি আছে, নক'ব আৰু তাৰ উৎপাত কি কি যে কৰি থাকে, খুব মৰমো লাগে আৰু এইবোৰ মানে দুষ্ট কৰি থাকিলেহে খুব ভাল লাগে। যেতিয়া সি কেতিয়াবা দুষ্ট নকৰে মোৰ মনটো খুব দুখ লাগে, কেতিয়াবা গা চা বেয়া হ'লে যেতিয়া দুষ্ট নকৰে খুব বেয়া লাগে। সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানেই। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় এবাৰ জনাব। ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰত যিটো বেল আইকন আছে সেইটো আপোনালোকে ক্লিক কৰি দিব যাতে আহিবলগীয়া নেক্সট ভিডিঅ'বোৰ আপোনালোকে দেখিব পায়। সেয়াই আৰু আজিলৈ ইমানেই ভিডিঅ'টো, বাই বাই।